কাজিৰঙাত হোৱা প্ৰবল বানপানীৰ ফলত 3টা বাঘ ইতিমধ্যে আহি শিলঘাট পাহাৰত অৱস্থান কৰিছেহি। বাঘ দুটাক প্ৰশ্নই দেখিছে চকুকেইটা। সাৱধান সাৱধান সাৱধান, বানৰ মাজতে বাঘ ওলাইছে কলিয়াবৰত। এটা দুটা নহয়, একেলগে 3টাকৈ বাঘ ওলাইছে কলিয়াবৰৰ চাহ বাগিচা অঞ্চলত। কলিয়াবৰ চাহ বাগিচাৰ পাৰ্শ্বৱৰ্তী সোণাৰী কামাখ্যা অঞ্চলত বাঘৰ আতংক। কলিয়াবৰ চাহ বাগিচা এলেকাত 3টাকৈ ঢেকীয়াপতীয়া মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে। কলিয়াবৰ চাহ বাগিচাৰ 13 নম্বৰ বাগানত বাঘে নিধন কৰিলে 2টাকৈ গৰু। জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰ চাহ বাগিচা এলেকাত 3টাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানৰ কবলত পৰি বাঘকেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে। বাঘৰ মুক্ত বিচৰণ সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰি সজাগ কৰা হৈছে স্থানীয় ৰাইজক। বন্যজন্তুৰ ভিতৰত 3টা বাঘ ইতিমধ্যে আহি শিলঘাট পাহাৰত অৱস্থান কৰিছেহি। এই বাঘ 3টাৰ পৰা আপোনালোক সকলো সাৱধান আৰু সতৰ্ক হৈ থাকিব। 3টাকৈ বাঘে আশ্ৰয় লৈ আছেহি শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পাহাৰত। বাঘৰ আক্ৰমণৰ পৰা বাচি থাকিবলৈ সতৰ্ক হৈ থকাৰ সাৱধান বাণী শুনাইছে উত্তৰ পূবথৰীয়া গাঁও পঞ্চায়তৰ তৰফৰ পৰা। কাষৰীয়া অঞ্চলত ইতিমধ্যে মাইক যোগে সাৱধান বাণী প্ৰচাৰ চলোৱা হৈছে পঞ্চায়তটোৰ ফালৰ পৰা। জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰ চাহ বাগিচা এলেকাত 3টাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানৰ কবলত পৰি বাঘকেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে। বাঘৰ মুক্ত বিচৰণ সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰি সজাগ কৰা হৈছে স্থানীয় ৰাইজক। শিলঘাট খণ্ড বন কাৰ্যালয় সকলো ষ্টাফ আহি পেলাই ইয়াত আমি বাঘ নিজে 2টা বাঘ আমি প্ৰত্যক্ষ কৰিছোঁ। তেওঁলোকৰ বাঘৰ আমি চকু দেখিছোঁ। আৰু আমি ৰাইজক আপোনালোকৰ চেনেলৰ দ্বাৰা অনুৰোধ জনাওঁ যাতে ৰাইজ অলপ নিজে সজাগ হওক আৰু ৰাতি বিয়লি যদি কোনো কাম নাথাকে বিনা কামত যাতে ৰাইজ ৰাস্তাই ঘাটে যাতে ফুৰাফুৰি নকৰে আৰু ওলালেও টৰ্চ লাইট ব্যৱহাৰ কৰি ওলাব। আৰু ৰাতিপুৱাও যদি কোনোবাই খোজ কঢ়া অভ্যাস আছে অকণ পলমকৈ হ'লেও খোজ কাঢ়িব, কাৰণ চাৰিওফালে পানী হৈছে। পানীত হোৱাৰ কাৰণে তেওঁলোকে ওখ ঠাই আশ্ৰয় বিচাৰি কাজিৰঙাৰ পৰা এই 3টা বাঘ ইয়ালৈ অহা সন্দেহ কৰা হৈছে। আমি দিনত নেদেখিলেও এতিয়া আমি ৰাতি 2টা বাঘৰে আমি চকু দেখা পাইছোঁ আৰু আমাৰ লগত আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে। গতিকে আমাৰ যিখিনি এইটো কলিয়াবৰ চাহ বাগান 3টা বাঘ আছিলে। তাৰপিছত এইটো বাঘটো দেখিলোঁ নহয়, এইটো বাদ দি এটা আহিলে, তাৰপিছত সেইফালে আকৌ 2টা আহিলে। তাৰপিছত সেইটো এটা একদম ডাঙৰলৈ বাঘটো গুচি গ'ল। তাৰপিছত সেইটো একদম ছাগলী লৈ পেলাই এই পুখুৰীৰ পৰা ওলালে।